নেক্সট এতিয়া ক্ষাৰকৰ পিছত চোৱা সূচক যাক আমি ইংলিছত ইণ্ডিকেটৰ কওঁ সূচক যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰি এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণত সহায় কৰে তাক আমি সূচক বুলি কওঁ চোৱা এইটো আমাৰ এটা পাত্ৰ য'ত আমি কিবা এটা বস্তু ৰাখিছোঁ আৰু এইটো আমাৰ এটা আন এটা পাত্ৰ য'ত আমি বেলেগ কিবা এটা বস্তু ৰাখিছোঁ ইয়াত সূচক মানে ধৰি লোৱা লিটমাছ কাগজ এটা ল'লোঁ লোৱাৰ পিছত ইয়াত আমি এটা লিটমাছ কাগজ ডুবালোঁ আৰু আনটোত এই আনফালে ইয়াত এটা লিটমাছ কাগজ ডুবালোঁ যদি এইটো নীলা লিটমাছ কাগজ যদি ইয়াত ৰঙা হৈছে তাৰ মানে ইয়াত ৰঙৰ পৰিৱৰ্তন হৈছে তেতিয়া আমি বুজি পাম যে ইয়াত আমাৰ কি আছে এচিড আছে ঠিক তেনেদৰে ইয়াত যেতিয়া আমি ৰঙা লিটমাছ কাগজ এটা ইয়াত দিম ডুবাম তাৰপিছত যিটো এইটো যদি নীলা হৈ যায় তেতিয়া আমি বুজি পাম যে ইয়াত আমাৰ কি আছে ক্ষাৰক আছে সেইটোৱে মানে সূচক কৈছে যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰি এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণত সহায় কৰে তাক কি বোলে সূচক বোলে সূচকৰ প্ৰকাৰ এতিয়া চোৱা সূচকৰ প্ৰকাৰ সূচক তিনি প্ৰকাৰৰ প্ৰাকৃতিক সূচক সাংশ্লেষিক সূচক আৰু জ্ঞানেন্দ্ৰীয় সূচক এতিয়া চোৱা আমি এই গোটেইকেইটাৰ বিষয়ে ডিটেইলছত ভালকৈ পঢ়িম ফাৰ্ষ্ট প্ৰাকৃতিক সূচক প্ৰাকৃতিকভাৱে উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যায় তাৰ মানে প্ৰাকৃতিক সূচকবিলাক উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যায় প্ৰাকৃতিক পোৱা যায় উদাহৰণ লিটমাছ আৰু হলুদ চোৱা লিটমাছ এচিডত ৰঙা হয় লিটমাছ ক্ষাৰত নীলা হয় হলুদ এচিডত হালধীয়া হয় তাৰ মানে ৰঙৰ একো পৰিৱৰ্তন নাহে হলুদৰ এচিডত কিন্তু যেতিয়া তুমি ক্ষাৰত দিবা হলুদক তেতিয়া কি ই ৰঙা হৈ যাব তাৰ মানে ইয়াত বিশেষ একো নাই যে প্ৰাকৃতিক সূচক উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যায় ইয়াৰ উদাহৰণ হৈছে লিটমাছ আৰু হলুদ আৰু এই দুটা মনত ৰাখিলেই হ'ল সাংশ্লেষিক সূচক কৃত্ৰিমভাৱে প্ৰস্তুত সূচক যিবিলাক সূচক আমি নিজে লেবৰেটৰীত প্ৰস্তুত কৰোঁ সেইবিলাক সূচকক কি কওঁ সাংশ্লেষিক সূচক ইয়াৰ দুটা উদাহৰণ হ'ল মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন মিথাইল অৰেঞ্জ এচিডত ৰঙা হয় ফিনলফথেলিন এচিডত বৰ্ণহীন হয় মিথাইল অৰেঞ্জ ক্ষাৰত হালধীয়া হয় আৰু ফিনলফথেলিন ক্ষাৰত গোলপীয়া হয় লাষ্ট এণ্ড থাৰ্ড জ্ঞানেন্দ্ৰীয় সূচক একোটা দ্ৰব্যত গোন্ধৰ পৰিৱৰ্তনেৰে এচিড বা ক্ষাৰকৰ উপস্থিতি নিৰ্দেশ কৰা পদাৰ্থক জ্ঞানেন্দ্ৰীয় সূচক বোলে মানে ইয়াত কিবা এটা দ্ৰব্য আছে যেতিয়া তাত আমি ইয়াত লং তেল বা পিঁয়াজৰ ৰস দিম তাৰমানে ইয়াত দিয়াৰ পিছত এচিড বা ক্ষাৰ থাকিলে ই গোন্ধৰ পৰিৱৰ্তন আহিব ইয়াত গোন্ধৰ পৰিৱৰ্তন আহিব আমি বুজি পাম যে ইয়াত এচিড আছে নে ক্ষাৰ আছে সেইটোৱে হৈছে জ্ঞানেন্দ্ৰীয় সূচক যি গোন্ধৰ পৰিৱৰ্তন আনি এচিড আৰু ক্ষাৰৰ চিনাক্তকৰণ কৰে ইয়াত চাই লোৱা উদাহৰণ পিঁয়াজৰ ৰস লং তেল ভেনিলা এছেন্স এইকেইটা হৈছে জ্ঞানেন্দ্ৰীয় সূচকৰ উদাহৰণ আৰু জ্ঞানেন্দ্ৰীয় সূচক হৈছে গোন্ধৰ পৰিৱৰ্তনেৰে এচিড বা ক্ষাৰৰ উপস্থিতি বা চিনাক্তকৰণ কৰে এতিয়া নেক্সট টপিক চোৱা সাৰ্বজনীন সূচক সাৰ্বজনীন সূচক হৈছে বিভিন্ন সূচকৰ মিশ্ৰণ যিয়ে দ্ৰব্যত থকা হাইড্ৰজেন আয়ন বা হাইড্ৰক্সাইড আয়নৰ ভিন্ন গাঢ়তাত বিভিন্ন ৰং দেখুৱায় মানে চোৱা এইটো এটা হৈছে আমাৰ pH স্কেলৰ সৰ্বোচ্চ মান হৈছে 14 আৰু ইয়াত যেটো হাত আছে ইয়াত আটাইতকৈ ষ্টেবল মানে ইয়াত স্থিৰ ইয়াৰ মানে ইয়াত এচিডো নহয় মানে ক্ষাৰো নহয় এইটো একেবাৰে ষ্টেবল জায়গা চোৱা 0 পৰা 7 লৈকে এইখিনি হৈছে আমাৰ এচিডিক মিডিয়াম আৰু 7 ৰ পৰা 14 লৈকে হৈছে বেসিক মানে ক্ষাৰকীয় মাধ্যম ইয়াত চোৱা 0 ৰ পৰা 7 লৈকে ইয়াত যেটো কালাৰ থাকিব ৰেড আৰু এইখিনিৰ কালাৰ হ'ব গ্ৰীন আৰু এইখিনি কালাৰ কি হ'ব ব্লু তাৰ মানে হাইড্ৰজেন আয়ন বা হাইড্ৰক্সাইড আয়ন বিভিন্ন গাঢ়তাত বিভিন্ন ৰং দেখুৱায় তাৰ মানে ইয়াৰ ৰংটো লাহে লাহে ইয়াৰ পৰা মানে ৰেড বাঢ়ি আহিব আৰু ইয়াত আহি গ্ৰীন হৈ যাব আৰু তাৰ পিছত এইটো হাইড্ৰক্সাইড মানে ক্ষাৰকীয় মাধ্যম আৰু ইয়াৰ কালাৰটো হ'ব ব্লু তাৰ মানে ইয়াৰ লাহে লাহে ব্লুটো ইয়াত লৈ বাঢ়ি আহিব এইটোৱে কৈছে সাৰ্বজনীন সূচকত এই ডেফিনেশ্যনটো আৰু এইটো কি হৈছে এইটো আমাৰ pH স্কেল